Hello dear friend, আন এটা নতুন ভিডিওতে আমাৰ ইউটিউব চেনেল মুছৰাফ হেল্পাৰলৈ আপোনালোকক পুনৰবাৰ স্বাগতম। ডিয়াৰ ফ্ৰেণ্ড, যদি আপোনালোকে কোভিড-19 ভেকচিন দিছে, ভেকচিন দিয়াৰ পিছত আপোনালোকৰ ভেকচিন চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব লাগে। সেই ভেকচিন চাৰ্টিফিকেটখন আপোনালোকৰ নিজৰ ফটো নাথাকে। আপোনালোকে কেনেকৈ আপোনালোকৰ ভেকচিন চাৰ্টিফিকেটখন আপোনালোকৰ নিজৰ ফটোৰ সৈতে কেনেকৈ ডাউনলোড কৰিব, ইয়াৰে বিষয়ে আজি ভিডিঅ'ত আপোনালোকক জনাই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই ল'ব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব, আৰু যদি আমাৰ চেনেল আপোনালোকে প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক আমি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিয়াৰ ফ্ৰেণ্ড, আপোনালোকে ডিছক্ৰিপশ্যনত লিংক পাই যাব। আপোনালোকে সেই লিংকটোত ক্লিক কৰি আপোনালোকে ডাইৰেক্ট এই পেজটোত আহিব পাৰিব। এই পেজটোত অহাৰ পিছত আপোনালোকে ইয়াতে চাব ইউনিভাৰ্চেল পাছ ফৰ ডাবল ভেকচিনেট চিটিজেন। আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সময়ত এনেকুৱা এখন পেজ খুলি যাব। ইয়াতে আপোনালোকে চাব, ইয়াতে যাওক লিখা আছে মোবাইল নম্বৰ। আপোনালোকৰ যিটো মোবাইল নম্বৰ আপোনালোকে ভেকচিন দিওঁতে ৰেজিষ্টাৰ কৰিছে, সেই মোবাইল নম্বৰটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব। মোবাইল নম্বৰটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে চেণ্ড অ'টিপিত ক্লিক কৰিব। চেণ্ড অ'টিপিত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত যেতিয়া অ'টিপি চেণ্ড কৰিব, আপোনালোকে অ'টিপিটো ফিল কৰি আপোনালোকে ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সময়ত এনেকুৱা এখন পেজ খুলিব। ইয়াতে চাওক লিখা আপোনাৰ নিজৰ নাম, আপোনালোকৰ মোবাইল নম্বৰ, বেনিফিচিয়াৰী ৰেফাৰেঞ্চ কোডটো আপোনালোকে ইয়াতে শ্ব' কৰিব। তাৰপিছত চাওক ইয়াতে ছেকেণ্ড ডেট ড'জ, আপোনালোকে ছেকেণ্ড ড'জটো কেতিয়া লৈছে সেইটো ইয়াতে লিখা থাকিব। তাৰপিছত আপোনালোকে ইয়াতে এইফালে চাব লাগিছে একশ্যন। আপোনালোকে একশ্যনৰ তলত চাওক লিখা জেনেৰেট পাছ। আপোনালোকে জেনেৰেট পাছত ক্লিক কৰিব। জেনেৰেট পাছত ক্লিক কৰাৰ পিছত আপোনালোকৰ সময়ত এনেকৈ পেজখন খুলি যাব। আপোনালোকে কি কোনটো ভেকচিন লৈছে ইয়াতে শ্ব' কৰিব, কেতিয়া লৈছে, ফাৰ্ষ্ট ড'জ, ছেকেণ্ড ড'জ কেতিয়া লৈছে ইয়াতে শ্ব' কৰিব। তাৰপিছত চাওক লিখে ছেল্ফ ফটো। ইয়াতে চাওক লিখে ফটো আপলোড। আপোনালোকে ফটোটো ইয়াতে আপলোড দিব। মানে ফটোটো আপোনালোকে 3 MB তলত থাকিব লাগিব। ফটোটো আপোনালোকে চিলেক্ট কৰি আপোনালোকে ইয়াতে আপলোড দিব। মই আপোনালোকক দেখুৱাইছোঁ কেনেকৈ আপলোড দিব। এতিয়া আপলোড ফটো আছে, আপোনালোকে আপলোড ফটোত ক্লিক কৰিব। আপলোড ফটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ নিজৰ ফাইলখন খুলি খাব। আপোনালোকে নিজৰ ফাইলৰ পৰা আপোনালোকৰ ফটোটো চিলেক্ট কৰি আপোনালোকে আপলোড দি ল'ব। ডিয়াৰ ফ্ৰেণ্ড, চাওক মোৰ ফটোটো আপলোড হৈ গ'ল। এই চাওক ফটোটো আপলোড হৈছে। এতিয়া চাওক তলত লিখা আছে আই কনফাৰ্ম। এতিয়া আপোনাৰ বক্সটোত ক্লিক কৰি আপোনালোকে এপ্লাইত ক্লিক কৰিব। এপ্লাইত ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ খুলিব। ইউনিভাৰ্চেল পাছ উইল বি চেণ্ড ইউ 24 hours অন SMS। মানে আপোনালোকৰ ইউনিভাৰ্চেলৰ পৰা এটা 24 ঘণ্টাৰ ভিতৰতে আপোনালোকৰ এটা SMS আহিব। তাতে আপোনালোকৰ ডাউনলোড কৰাৰ অপশ্যন থাকিব। মই এতিয়া আপোনালোকক আন এটা পদ্ধতি দেখুৱাই দিম, আপোনালোকে কেনেকৈ এতিয়াই আপোনালোকে সেই চাৰ্টিফিকেটখন ডাউনলোড কৰিব। ইয়াতে অ'কেত চিলেক্ট কৰিব। অ'কেত চিলেক্ট কৰাৰ পিছত আকৌ আপোনালোকৰ এই প্ৰথম পেজটোত আহিব। প্ৰথম পেজটোত অহাৰ পিছত এতিয়া চাওক লিখা ইউনিভাৰ্চেল পাছ ফৰ ডাবল ভেকচিনেট চিটিজেন। আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আকৌ আপোনালোকে ইয়াতে আপোনাৰ নিজৰ মোবাইল নম্বৰটো ফিল কৰিব। মোবাইল নম্বৰটো ফিল কৰাৰ পিছত আপোনালোকে ছেম আগৰ দৰে অ'টিপি চেণ্ড কৰিব। অ'টিপি আপোনালোকে ইয়াতে ফিল কৰি আপোনালোকে ছাবমিটত ক্লিক কৰিব। আপোনালোকে ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকৈ পেজখন খুলি খাব। ইয়াতে চাওক এতিয়া আপোনালোকে একশ্যনত চাব। একশ্যনৰ তলত চাব ভিউ পাছ। আপোনালোকে ভিউ পাছত ক্লিক কৰিব। ভিউ পাছত ক্লিক কৰাৰ পিছত এনেকৈ পেজখন অলপ লোডিং ল'ব। আপোনালোকে ইয়াতে অলপ ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনালোকে তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াতে চাওক এইখন হ'ল ভেকচিন চাৰ্টিফিকেট। ইয়াত চাওক ভেকচিনেট হৈ গৈছে, নামটো আহিছে। এইখিনি হ'ল। ইয়াত চাওক তলত লিখিছে ডাউনলোড। আপোনালোকে ডাউনলোডত ক্লিক কৰিব। ডাউনলোডত ক্লিক কৰি আপোনালোকে ভেকচিন চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব। ডিয়াৰ ফ্ৰেণ্ড, চাওক মোৰ চাৰ্টিফিকেটখন ডাউনলোড হৈছে। এইখিনি হ'ল চাৰ্টিফিকেট, আপোনালোকে ডাউনলোড কৰি ল'ব। এইখিনি আছিলে ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণলৈ চোৱাৰ